हेलो फ्रेंड्स की खबर आशा करूँ आपनालोक सबे भाले आछे। আজি मैं आहिलो आको एटा नतुन भिडिओ লৈ। आजिर भिडिओটো अलप बहुते इंटरेस्टिंग भिडिओ और बहुत ভাল লাগিব এই ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পাব। মই আশা কৰো এই ভিডিওটোত মই যিখিনি বস্তু আপোনালোকক দেখুৱাম আপোনালোকে হয়তো বহুতে দেখিছে নাই দেখা যদিও কথা নাই। আজিৰ ভিডিওটোত চাই লওক, চাই ললে নিশ্চয় গম পাব। গম পাইছে কি কৰিম, আজি কম্পিউটাৰ খুলিম, কম্পিউটাৰটোৰ ভিতৰত যে মেইন বস্তু যিকিটা আপোনাৰ হাৰ্ড ডিস্ক, ৰেম, প্ৰচেছৰ এইবিলাক ক'ত থাকে এইবিলাক দেখাই দিম। আহক গতিকে ভিডিওটো আৰম্ভ কৰো, আমি চাই লওঁ। খুলো নেকি কি কয়? খুলিয়ে দেও দে। মোৰ এতিয়াতো স্ক্ৰু ড্ৰাইভাৰটো মই এনেই দেখাইছোঁ, কিন্তু স্ক্ৰুটো নাই, টান মাৰি দিলেই খোলা যায়। আচলতে ছাইডৰ ফালে স্ক্ৰু থাকে 4টামান, সেইকেইটা খুলি দিব লাগে, কিন্তু মোৰ এইটোৰ মাজত নাই না স্ক্ৰু, সেইকাৰণে ডাইৰেক্ট। এতিয়া ভিতৰত কি আছে বা বহুত লেতেৰা হৈ আছে দেখোন। ইমান লেতেৰা হৈ থাকিলে মই কেনেকৈ কি ক'ম বুজাম, কোনটো কি বস্তু কেনেকৈ দেখাম। অলপ চাফা কৰি লওঁ ৰ। কাপোৰখন ক'ত গ'লে? কাপোৰখন বিচিৰিব লাগিল, অলপ চাফা কৰি লওঁ। ৰ'ব গাইছ আহি আছোঁ, এই পাই গ'লোঁ। এইখন দি অলপ চাফা কৰি লওঁ বস্তুটো। গোটেই ধূলা জমা হৈ গৈছে। আচলতে বস্তুবিলাক ব্যৱহাৰ কৰা বাদ দিছোঁ না, মই লেপটপতে কাম কৰা যায়, এইটো মাজে মাজে ব্যৱহাৰ কৰোঁ। এতিয়া কিবা কিবি বেয়াও হৈছে অলপ। তাৰপিছত এতিয়া বস্তুটো এটা কেইটামান দৰকাৰী বস্তু মই দেখাই দিওঁ আপোনালোকক। এতিয়া খোলাৰ পিছত কি আছে এই ভিতৰত, এই যদি খুলিছে ৰেম আছে, ৰেমখন দেখাই দিওঁ ৰ'ব। দেৰিকে ইয়াতে নহয়, লক আছে এটা, লকটো খুলিব লাগিব। লকটো খুলিহে খোলা যাব। খোলা গৈছে দে। এই পিচটো যে, এই পিচটো ৰেম বুলি কয়। এইখন কি কয়? ৰেমৰ বিষয়ে চবে জানে। মোবাইলত যেনেকৈ থাকে 1GB 2GB, কম্পিউটাৰতো ৰেম থাকে। কম্পিউটাৰৰ ৰেমখন ডাঙৰ, মোবাইলৰ ৰেমখন যেনিবা নাওমান। তো মোবাইলৰ ৰেমখন ফিক্স থাকে আৰু মোবাইলতে। ইয়াৰে ৰেমখন খুলিব পাৰি। এইবাৰ মই দেখাওঁ হাৰ্ড ডিস্কখন, অৰ্থাৎ যেনে আমাৰ মোবাইলত মেমৰি কাৰ্ড থাকে, সেই তেনেকৈ কম্পিউটাৰত হাৰ্ড ডিস্ক বুলি কয়। কম্পিউটাৰৰ মেমৰি কাৰ্ডখন তাৰমানে অলপ ডাঙৰ আৰু বহুত ধৰে। ইয়াতে 500GB 1TB ইমানমান ধৰে আৰু ডাটা। মোৰ এইখন বা কিমান GB, 200GB মান হ'ব নেকি, অলপ পুৰণা মডেল না। এইখন হাৰ্ড ডিস্ক। আচলতে এইখনৰ ভিতৰত বস্তুটো এখন সেই আছে আপোনাৰ CD ডিছৰ নিচিনা বস্তু আছে, সেইখন ঘূৰি থাকে, তাতে চব ডাটাগিলা জমা হয়। এখন হাৰ্ড ডিস্ক। আৰু এই বস্তুটো যে মেইন ফেনখন যে আছে, ইয়াৰে তলতে আছে মেইন কম্পিউটাৰটোৰ ব্ৰেইনটো। ব্ৰেইন মানে প্ৰচেছৰটো আছে, যেনে মোবাইলত প্ৰচেছৰ থাকে, কম্পিউটাৰতো প্ৰচেছৰ থাকে। আচলতে মোবাইলটো এটা সৰু কম্পিউটাৰে, এই প্ৰচেছৰটোৱে চব কাম কৰে। ইয়াৰ মানে বহুত পাৱাৰফুল প্ৰচেছৰ তেনেকুৱা। তাৰপিছত আৰু এই যে গোটেই চাৰ্কিট বোৰ্ডখন যে দেখিছে, মানে গোটেই চাৰ্কিট বোৰ্ডখনৰ কথা কৈছোঁ। আৰু এইখন বোৰ্ডক কি বুলি কোৱা যায়? মাদাৰ বোৰ্ড বুলি কয়। কিয় মাদাৰ বোৰ্ড বুলি কয়? ফাদাৰ বোৰ্ড বুলিও ক'ব পাৰিলা হয়, গম নাপাওঁ। চাইণ্টিষ্টগিলা কিয় আমাৰ নাম দিছে মাদাৰ বোৰ্ড, সেইটোৰ বিষয়ে মই নাজানো। আৰু ইয়াতে এটা বঢ়িয়া বস্তু আছে, এটা সৰু বেটাৰী এটা আছে। মই খুলি দেখাওঁ ৰ বেটাৰীটো। সেনেকৈ নহয়, এইফালে দিব লাগিব। মই পাহৰি গৈছোঁ, বহুত দিন খোলা নাই। খুলি গৈছে বেটাৰীটো। এইটো বেটাৰী দেখিছে না? এই বেটাৰীটো তাৰমানে কম্পিউটাৰৰ ভিতৰত যিটো টাইম আৰু বায়ছ বুলি কিনে এটা বস্তু থাকে, সেইখিনি ইনফৰমেশ্যনক মানে সদায় এক্টিভ ৰাখিবৰ কাৰণে এইটো বেটাৰীটো ইউজ কৰা যায়। এইটো সেই আৰু আমাৰ সেই কিছুমান সৰু ঘড়ীত যি লগোৱা থাকে এনেকুৱা বেটাৰী। আৰু এই ৰঙা কেবুলগিলা যে দেখা পাইছে, অকল ৰঙা বুলি নহয়, বেলেগ বেলেগ কালাৰৰো থাকে। এইকেইটাক চাটা কেবুল বুলি কোৱা যায়। আৰু এইখন ফেন মানে ভিতৰৰ গৰম হাৱাটো বাহিৰত উলাই দিবৰ কাৰণে এইখন ফেন। আৰু এইটো হ'ল মেইন বস্তু, মানে পাৱাৰ হাউচ, মানে পাৱাৰ ছাপ্লাই। মানে এইটো হ'ল SMPS, মানে প্ৰথমতে লাইনৰ কানেকশ্যনটো আহি এইটোত সোমায়, SMPSত সোমায়, মানে মেইন হেৰিডাল কম্পিউটাৰৰ পৰা যিডাল ওলাই যায়, তাৰপিছতহে মানে গোটেই হেৰিটোত মানে পায়। আৰু এইটো হ'ল CD ড্ৰাইভ, মানে CD কেছেট ভৰাব যে পাৰি, সেই বাক্সাটো তাৰমানে সেইটো। আৰু কি দেখাওঁ, এইখিনিয়ে আৰু। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি